হেল্ল' এভৰিৱান আজি আপোনালোকক লৈ যাম যোৰহাটতে থকা যোৰহাট আকাশবাণী ৰেডিঅ' চেণ্টাৰলৈ আপোনালোকে বাৰু ৰেডিঅ' শুনেনে একচুৱেলি মোৰ স্কুলখনৰ কেইটামান ল'ৰা ছোৱালীক মই আজি গানৰ এটা প্ৰগ্ৰেম কৰাবলৈ লৈ গৈছিলোঁ এয়া চাওক এয়া অফিচ ৰুম বিভিন্ন ধৰণৰ ৰুম আছে এয়া আকৌ দেউতা বহি আছে দেউতাই আমাক থ'বলৈ আহিছিলে এয়া কণ কণ ছাত্ৰ ছাত্ৰীসকলে খেলি আছে তেহেঁতেও অকণমান আমনি পালে এয়া আকাশবাণী যোৰহাট কেন্দ্ৰৰ বাহিৰখন বহুত ধুনীয়া ইমান ধুনীয়া ধুনীয়া ফুল ৰুইছে চব বিভিন্ন ধৰণৰ ফুল আছে ইয়াত দেখি মানে বহুত ভাল লাগি যায় এয়া পিছফালটো এইফালে গৈ এইবিলাক ৱাছৰুম আছে আৰু এয়া প্ৰথমতে সোমাই এনেকৈ লিখি থোৱা আছে আকাশবাণী যোৰহাট মই বাৰু কমপ্লিটকৈ কোনোবা এদিন ধুনীয়াকৈ ব্লগ বনাই আপোনালোকক দিম দেই এইফালে যাব লাগে এইফালে সোমাই এখন গেটেদি সোমাই পেলাই ভিতৰলৈ যাব পাৰে তাৰপিছতে মই আপোনাক ব্ৰডকাষ্ট কেনেকৈ কয় মই দেখাম এইফালে গৈ এইটো ৰুমত দেখিছেনে এইটো ৰুমতে আমাৰ ব্ৰডকাষ্ট হয় থেংক ইউ ছ' মাছ